নকবি নিকা নাই কিয় বেয়াটো কিয় লাষ্ট বাৰ দিনা এই তিনিটা বস্তু থকা উচিতটো কলৈ যাব ওলাইছ তই নাচত যা কিন্তু বিনা নিজৰ ল'ৰাক চাকৰি পৰা বৰখাস্ত কৰিলা আৰু ভাবি যোৱা এপইণ্টমেণ্ট দিয়েই দিলা আৰে নীতি কি কৰিবা নীতি কি কৰিম তই দেখোন নিজৰ স্বাৰ্থতকৈ শ্ৰমিকৰ স্বাৰ্থত বেছিহে গুৰুত্ব দিছ এই কথাটো তুমি ভুল কৰা নাই এই কথাটো তুমি মোক বুজাব পৰা নাই যে শ্ৰমিকৰ স্বাৰ্থৰ লগত আমাৰ স্বাৰ্থও জড়িত হৈ আছে শ্ৰমিকক সামান্য সুবিধা দেখুৱাই সেইটো সামান্য সহানুভূতি আমাৰ লাভ নহ'ব আজিৰ জীৱন এই কেনে আছে শ্ৰমিকসকলৰ আত্মা আকাংক্ষা ইমান বাঢ়ি গৈছে আগকৈ দিলে সিহঁতে ভুলৰ দিব কোৱা তোমাৰ দেখিছোঁ একেটা বুদ্ধি বেছ প্ৰকৰণ সেইটো দেখিছোঁ দেউতা সেইটো দেখিছোঁ বিদেশে শিক্ষা নাথাকিলে বিদেশী থম আহিব তোৰ পৰা উপযুক্ত ল'ৰা নাপালেও ভাবিছোৱে কিন্তু একেবাৰে উপযুক্তই পাইছে এওঁ তোমাৰ কাৰণে একেবাৰে উপযুক্ত এচিষ্টেণ্ট মেচিনমেন মেটাছৰ এখন হাত মেচিনৰ চেপত সোমাই বিক্ৰী হৈ গৈছে এই খবৰটো তুমি পাইছা আৰু খবৰ নাইও এতিয়ালৈ কোম্পানীৰ ফালৰ পৰা চিকিৎসাৰ ব্যৱস্থা হোৱা নাই কিয় সামান্য এজন লেবাৰৰ কাৰণে ইমান খোজ টকাৰ পিছত এনেকৈ পৰপকাৰ কৰি দিব বহুত টকা কমাইছে মই আপোনাৰ নোহোৱা নাই দেউতা আৰু মই তোমাৰ মনত ধৈৰ্য কৰা নাই আজীৱন অতি মুনাফা লগ চলাই তুমি যি পাপৰ বজাৰ কৰি আছা তাৰ কিছু লাভৰ ব্যৱহাৰ কাৰণ সঁচা কথা সদায় অপ্ৰিয় ৰাজস্ব তুমি এইখন ঘৰৰ পৰা আৰম্ভ কৰিছোৱা গতিকে ভৱিষ্যতত তোমাক এনে কিছুমান সঁচা কথা কওঁ যাক তুমি সহ্য কৰিবই নোৱাৰিবা মৃত্যুৰ লগত যুঁজি আছে কাম বৰ বিলাসিতা থব নাপায় নহয় যদি তুমি গান মাতিব নোৱাৰা কেনেকৈ পাবা তুমি ডাঙৰ হ'ব লাগিব বুলি বহুত ডাঙৰ তোমাৰ প্ৰতিভা হ'ল এতিয়া ধৰিবোৰৰ পৰা দেখিবোৰলৈ ব্যক্তিব লাগিব কিন্তু পাৰিম ছাৰ মই পাৰিবই লাগিব মই এই প্ৰতিভাৰ মাজত বিচাৰি পাইছোঁ প্ৰতিভা আৰু এই প্ৰতিভাক মই এনেকৈ ধ্বংস কৰিবলৈ নিবিচাৰোঁ মই কথা দিম প্ৰদীপৰ চাকৰি হ'ব কিন্তু প্ৰদীপ তুমিও মোক কথা নকৰে তোমাৰ কণ্ঠৰ যি সুৰে মোৰ দৰে অসুৰকো মুগ্ধ কৰি পেলাইছে এই সুৰ যেন তোমাৰ কণ্ঠৰ পৰা অবিৰতভাৱে ঠিক আছে মোৰ এই সামান্য চেষ্টাৰ ফলত যদি এই প্ৰদীপ উচ্চখিনি মহান শিল্পী হৈ ওলাই দিব পাৰে তাতে মোৰ ঘৰত বেয়া কথা তাতে মোক বেছিকৈ ভাল টাইমত কৈছে বিশ্বত আৰু আছিলে প্ৰদীপক আমাৰ বেলেগ এটা চাকৰি দিব লাগে চাকৰি এৰা কাগজে কলমে তুমিতো মিলৰ মালিক সেয়ে তোমাৰ আৰু মুক্তি অভিনয় চাকৰি দিব নোৱাৰো প্ৰদীপৰ দুখীয়া পৰিবাৰ তো তোমাৰ দেউতাকৰ খুব তাৰ অসুখ চাকৰি এটা প্ৰদীপৰ খুবেই প্ৰয়োজন মইতো চাকৰি দোকান খুলি ইয়াত বহি থকা নাই চাকৰি বিচাৰি যাবে দি দিম দেউতাৰ খুব তাৰ ইমানে যদি টকা ধৰক সিদিনা হঠাৎ কাম যাবলৈ নিদি ফলৰ মেটেৰিয়েলটো তাৰ বিক্ৰী কৰিবলৈ পাওঁ উপদেশ দিব নালাগে দেউতা আৰু চাকৰি দিব নালাগে আহিছোঁ ব'লা প্ৰদীপ দেউতাকৰ অসুখ বুলি কৈছে যেতিয়া তোমাক মই কাম
প্ৰতিশ্ৰুতি দিছে তেওঁ কিন্তু চাকৰিটো নিদিব আৰু তাৰপৰা ল'ৰাজনে আপোনাৰ তোমাক কি বুলিছে ধন্যবাদ প্ৰয়োজন নাই কোনোটা কথাটো ঠিক বুজিব পৰা সেয়া নহ'ব পাৰে ভৱিষ্যত কোম্পানীৰ মালিক তুমি যাক লৈ আহিছা তাক তুমি মোৰ তুমি বুজি পাবি তোমাক মই বহুত বেয়া ব্যৱহাৰ কৰিছোঁ তুমি মোক ক্ষমা কৰিবা কি যে কোৱা তুমি আজি এই মুহূৰ্তত তুমি যি উদাৰতা দেখুৱাইছা সঁচাকৈ তাৰ বাবে মই চিৰদিন তোমাৰ ওচৰত কৃতজ্ঞ প্ৰদীপ ব'লা কালি মই নিজেই তোমাক আমাৰ ওচৰলৈ লৈ ব'লা এতিয়া তুমি চিন্তা নকৰিবা প্ৰদীপ মই আহিছোঁ যেতিয়া তোমাৰ আৰু একো নহ'ব আজি মালিকত চালা কালি মই ফুৰিব গ'ল মঞ্চখন লৈছোঁ আজিলৈকে কামেই কৰা নাই কামি ঘূৰাই নহয় কেইটা বজাত ক্লিয়াৰ দিব লাগিব 8টা বজাৰ আগে ক্লিয়াৰ দিব লাগিব দুটাই ৰাতিপুৱা 8টা বজাৰ আগে 6টাত কাম নকৰি কি কৰিম মঞ্চ বনাব লাগিব এই আছে কাপোৰ চাপোৰ মাৰি ষ্টাইল ল'ব লাগিব দাদা মই লাভ কৰিছোঁ গতিকে আইনৰ ভয় দেখুৱাই বহুতো লাভেই নহয় ব'লা ব'লা প্ৰদীপ তোমাক এতিয়া হস্পিটেললৈ যাম আৰু কাইলৈ ৰাতিপুৱা তুমি গুৱাহাটীলৈ যাব লাগিব গুৱাহাটীত এখন ডাঙৰ ফাংচন এৰেঞ্জ কৰিছে তাত তুমি গান গাব পাৰিলে ডাঙৰ ডাঙৰ ৰিয়েলিটিছত চান্স পাবা মানুহ হ'লে ব'লা তুমি আৰু ইহঁতৰ চাকৰি কৰিব নালাগে আৰু এটা কথা শুনা দেউতা সন্ধ্যা আৰু প্ৰদীপ কেতিয়াও বিচ্ছিন্ন নহয় আৰু যদি তুমি কিবা কৰিব বিচৰা তেতিয়াহ'লে অকল প্ৰদীপে নহয় সন্ধ্যাও জীয়াই নাথাকিব তোৰ চিন্তা কৰিছে কি মই মাটিত পেলাই দিম মই আচৰণ কৰিছোঁ তোমাক নিজৰ স্বাৰ্থ সৈতে বাবে ইমান তললৈ আনিব পাৰা মিছা দেউতা এইবোৰ কথা সম্পূৰ্ণ মিছা এওঁলোকৰ স্বাৰ্থ সৈতে একমাত্ৰ হেঙাৰ আছে আজি নহ'লে আৰু কি ইমান দিনে এওঁলোকে বাপেক নহ'ল আজি এই হেঙাৰখনতে আৰু আজি শেষত মোৰ মূৰৰ ওপৰত বিশ্বাস কৰা উজ্জ্বল বজা মাৰা চাপি দি এওঁলোকে মূৰত নিক্ষেপ কৰিছে আত্মবিশ্বাস কৰাৰ পিছতে লাভ নাই ইতিমধ্যে তুমি ধৰা পৰি সেটা পূজা বিশ্বাস কৰিছে বৰ্তমান তোমার দাদা
এনে কিছুমান মানুহৰ লগত আপোনাক অলপ আগবঢ়াই দিম এনেকৈ অনুশীলনৰ চাই এতিয়া অলপ স্পষ্ট অলপ বিনা জাপাম আজিৰ পৰা বিনা মোৰ ধনী হৈ আমাৰ ঘৰতে কিন্তু বিকাশ যদি তোমাক আশ্ৰয় নিদিয়ে তোমাক যদি আত্মহত্যাচাৰ কৰে আৰু যদি কিবা বিপদ হয় তুমি নিৰ্ভয়ে এইখন ঘৰলৈ উভতি আহিবা অইন কিবা ধৰণেও শৰীৰ সন্মান দি তোমাক সদায় মোৰ মূৰৰ ওপৰত তুলি ৰাখিম কি হল দেউতা তুমিয়ে নিৰ্বাচন কৰা ল'ৰা আজি খালী হাতে তোমাৰ ঘৰৰ পৰা ওলাই গ'ল তোমাৰ বেয়া লগা নাই মানে বন্ধু ল'ৰা ইমান বেয়া হ'ব বুলি কেনে কৈছে মই কিন্তু তেওঁক প্ৰথম দেখাৰ দিনাই চিনি পাইছোঁ আচলতে দেউতা তোমাৰ মানুহ চিনাৰ চকু নাই তুমি মাতি চিনিবা কেৱল টকা তুমি নিৰ্বাচন কৰা ল'ৰাৰ লগত যদি আমাৰ সন্ধ্যাৰ বিয়া হ'লহেঁতেন এতিয়া সন্ধ্যা কি অৱস্থা হ'লহেঁতেন এতিয়া বুজিব পাৰিছোঁ শুনা দেউতা সন্ধ্যাৰ বিয়াৰ দায়িত্ব মই লওঁ অহা সোমবাৰে সন্ধ্যাৰ শুভ জন্মদিন আৰু সেই দিনটোতে সন্ধ্যাক চাবলৈ সন্ধ্যাৰ দৰা আহিব আৰু সেইদিনাই সন্ধ্যাৰ বিয়াৰ দিন বাৰ সকলো স্থিৰ কৰা অদূৰ ভৱিষ্যতে কুমাৰী হৈৰাজ কুমাৰ হৰিদাসনীৰ লগত শ্ৰীমান প্ৰদীপ বৰুৱাৰ শুভ পৰিণত হ'ব বুলি মই ঘোষণা কৰিম সমাধি নহ'ব দেউতা দুয়োৰে মাজত চাওঁ প্ৰদীপ ভাল পোৱা ভাল ভালে আছে বিয়া হ'ব তই কি মানিছে প্ৰদীপ খাব নোপোৱা দুখীয়া কিন্তু তোমাৰ ছোৱালীক বিয়া কৰাৰ পিছত প্ৰদীপ দুখীয়া নাথাকিব তদুপৰি প্ৰদীপে ভাল গান গায় ডাঙৰ ডাঙৰ অনুষ্ঠান কৰি ভাল এটা উপাৰ্জন কৰিব পাৰি কিন্তু মই যে শুনিছোঁ প্ৰদীপে গান গাই এৰি দিছে তুমি ভুল শুনিছা এৰো বুলি জানো এইবিলাক কোনোবাই এৰিব পাৰিম তুমি অসন্মত দি দিবা মই জানো এইখন গান দুজনী খুব সুখী হ'ব তুমি সন্মতি দি দিয়া ঠিক আছে মই সন্মতি দিব পাৰোঁ কিন্তু এটা চৰ্ত কোৱা কি চৰ্ত প্ৰদীপে এতিয়াই ইয়াত এটা গান গাব সি যদি এতিয়াই ইয়াত এটা গান গাই নাই মই নিজ হাতেৰে সন্ধ্যা চলি তাৰ নাই নাই গান মই গাব নোৱাৰোঁ সভাপতি শুনিবি কিন্তু এইবাৰ আপোনালোকৰ সন্মুখত গান গাই শুনাব আমাৰ সকলোৰে মৰমৰ প্ৰধানমন্ত্ৰী শ্ৰীমান প্ৰদীপ বৰুৱা গান গাব ইমান মোৰ মানুহ আগবাঢ়ি গৈ আছে তুমি গান গোৱা কৈছোঁ গান মই গাব নোৱাৰোঁ গান গোৱা কাৰণ মই যে প্ৰতিজ্ঞাবদ্ধ অলপ পইচা এনেকুৱা হৈছে তুমিও যে মোক এনেকৈ অপমান কৰিবা চাইবাৰ আছে কৰি
মোবাইল লুটি ভিডিঅ' কৰিব লাগিল তোৰ মোবাইল লুটি মই জানো এই জীৱন দোকানে তুলি মাৰিম বঢ়িয়াকৈ ইমান খান মৰি গ'লে কোনো গান গাব নোৱাৰে তই পাল হাতখন দি যত খুলি সেয়া মই তই চেত হাতখন দি যত পুৰা সেই সময়ত দীনবন্ধু মাষ্টৰৰ নাকে ভিক্ষা ৰখো পেটত তেল না আর এদিন ধোকা কিদিন আমি সন্ধ্যা বিশ্বাসঘাতৰ সুযোগ লৈ দেখতে টকা মৰা করে কিন্তু এটা শর্ত শর্ত তো এই যে প্রদীপে আর কোনোদিনে গান গাব